নমস্কাৰ আৰু আপোনালোক আটাইকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে। মই যোৱাকালি দুখন B.Ed কলেজৰ ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। আজি আৰু এখন B.Ed কলেজৰ এডমিশ্যন নটিচ এখন মই পাইছোঁ আৰু সেইখন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচৰা কলেজখন হৈছে টিচাৰ ট্ৰেইনিং কলেজ মিৰ্জা আৰু এইখন এখন প্ৰাইভেট B.Ed কলেজ হয় আৰু ইয়াতে 21 আগষ্টৰ পৰা এপ্লিকেশ্যন ফৰ্ম ইছ্যু কৰা হৈছে আৰু 26 তাৰিখলৈ তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম ইছ্যু কৰিব। ফি ষ্ট্ৰাকচাৰ সম্বন্ধে বৰ্তমান মোৰ হাতত কোনো ইনফৰমেশ্যন নাই এইখন কলেজৰ, গতিকে সেইখিনি মই পৰৱৰ্তী সময়ত কিবা খবৰ পালে আপোনালোকক জনাবলৈ পাৰিম। এতিয়া আহক আজিৰ নটিচখন এবাৰ চাই লৈছোঁ। আৰু এইখন হৈছে টিচাৰ ট্ৰেইনিং কলেজ মিৰ্জাই পাব্লিছ কৰা এটা অফিচিয়েল নটিফিকেশ্যন, য'ত তেওঁলোকে মেনশ্যন কৰিছে যে তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্ম ইছ্যু কৰা ডেটটো হৈছে 21 আগষ্ট 2023 আৰু লাষ্ট ডেট হৈছে 26 আগষ্ট 2023। 26 আগষ্ট 2023 দিনৰ 1 বজালৈকে তেওঁলোকে এই ফৰ্মসমূহ ইছ্যু কৰিব আৰু ফৰ্মসমূহ ইছ্যু কৰাৰ মোডটো তেওঁলোকে অফলাইন ৰাখিছে। অৰ্থাৎ আপোনালোকে যদি টিচাৰ ট্ৰেইনিং কলেজ মিৰ্জাত এপ্লাই কৰিবলৈ বিচাৰে B.Ed পঢ়িবৰ বাবে, তেন্তে আপোনালোকে তেওঁলোকৰ ওচৰলৈ গৈ ফৰ্মখন কালেক্ট কৰিব লাগিব আৰু অফলাইন মোডত তেওঁলোকে ফৰ্ম দি আছে, অনলাইন মোড নাই। ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰিছে অফলাইন মোড বুলি। গতিকে আপোনালোকে তাৰ পৰা ফৰ্মখন আনি ফিল আপ কৰিব পাৰে আৰু 26 আগষ্টলৈকে আপোনালোকৰ হাতত সময় আছে। লগতে আৰু এটা কথা মই আপোনালোকক জনাবলৈ বিচাৰিম যে যোৱাকালি মই যি দুখন কলেজৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, তাৰে এখন আছিলে KRD কলেজ অফ এডুকেশ্যন ছয়গাঁও। গতিকে সেইখন কলেজৰ ফি ষ্ট্ৰাকচাৰ সম্বন্ধে আপোনালোকে কমেণ্টত সুধি আছিলে। মোৰ হাতত তেনেকুৱা কোনো তথ্য এভেইলেবল নাছিলে, কিন্তু আজি তাতে পঢ়ি থকা এগৰাকী ষ্টুডেণ্টে তেওঁলোকৰ ফি ষ্ট্ৰাকচাৰটো মোক কমেণ্টত জনাইছে আৰু তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিল। এনেকৈ আপোনালোকে ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিলে সকলোৰে বাবে সুবিধা হ'ব। আৰু তেওঁ জনোৱা মতে KRD কলেজ অফ এডুকেশ্যনৰ প্ৰথম বছৰত অৰ্থাৎ B.Ed ফাৰ্ষ্ট ইয়েৰত ফিজ হয় 70,000 আৰু ছেকেণ্ড ইয়েৰত 50,000। গতিকে এইখিনি তেওঁৰ পৰা মই গম পাই আপোনালোকক জনাইছোঁ আৰু এনেকৈ যেতিয়াই যি ইনফৰমেশ্যন মই পাম মই আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ যিসকলে মোৰ এই চেনেলটো চাইছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আকৌ এটি নতুন ভিডিঅ'ৰে আপোনালোকক সোনকালেই লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকিব। বাই বাই, টেক কেয়াৰ।